নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো ডিজিটেল আসাম 3.0। আজি আমি আলোচনা কৰিম আজিৰ দিনটোৰ সকলোতকৈ গুৰুত্বপূৰ্ণ আপডেটৰ বিষয়ে আৰু লগতে কি নতুন হাল-হালনি হ'ল আৰু লগতে কৰ্মচাৰীসকলৰ বাবে কি নতুন নিয়ম জাৰি কৰা হৈছে তাৰ বিষয়ে আজি আলোচনা কৰিম। আৰু লগতে যদিহে আপুনি অৰুণোদয় আঁচনি পইচা বৰ্তমানলৈকে লাভ কৰা নাই তেতিয়াহ'লে আপুনি কি কৰিব লাগিব আৰু লগতে অৰুণোদয় নেক্সট পেমেণ্টটো কেতিয়া সোমাব তাৰ বিষয়ে আজি আলোচনা কৰিম। আৰু অৰুণোদয় আঁচনিৰ নতুন আবেদন কেতিয়া আৰম্ভ কৰা হ'ব তাৰ বিষয়ে আজি আলোচনা কৰিম। আৰু বন্ধুসকল, LPG চিলিণ্ডাৰৰ যি EKYC আছিল, EKYC যদি আপুনি 16 আগষ্ট তাৰিখে কৰা নাই তেতিয়াহ'লে আপুনি এইসমূহ সুবিধাৰ পৰা বাতিল হ'ব লাগিব, যিহেতু চৰকাৰে বহুত দিন আগৰ পৰাই কৈ আছিলে যে 16 আগষ্টৰ শেষ তাৰিখ EKYC কৰা, যিটো আপুনি ঘৰতো বহি কৰিব পাৰিলে হয়। লগতে যদি আপুনি গেছ চেণ্টাৰলৈ যায়, আপোনাৰ য'ৰ পৰা গেছ আহে এই অফিচটোলৈ যায়, তাতো EKYC কৰি দিয়ে। সব বন্ধুসকল, চেনেলটোত যদি নতুনকৈ আহিছে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু চেনেলটোত এটা ছাবস্ক্ৰাইব কৰি দিব সকলোতকৈ আগতে আপডেট হৈ থাকিবলৈ। প্ৰথমটো আপডেট লৈ আহিছোঁ, শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট বানাক্ৰান্ত পৰিয়ালক এবছৰৰ বাবে ৰেহাই দিয়া হ'ব মাটিৰ খাজানা। বন্ধুসকল, আপুনি যদি শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট অঞ্চলত পৰে তেতিয়াহ'লে এই জিলাৰ লোকসকলে এবছৰৰ বাবে মাটিৰ খাজানা নিদিলেও হ'ব, যিহেতু হিমন্ত বিশ্ব শৰ্মাই 15 আগষ্টৰ ৰাতিপুৱা জাতীয় পতাকা উত্তোলন কৰাৰ পিছত যি ভাষণত তেওঁ কৈছিলে যে এই তিনিখন জিলাৰ মানুহে এবছৰৰ বাবে মাটিৰ খাজানা দিব নালাগে। এই তিনিখন জিলাৰ লোকৰ বাবে এবছৰৰ যি মাটিৰ খাজানা আছিল, এই মাটিৰ খাজানা নিদিলেও হ'ব। বন্ধুসকল, দ্বিতীয়টো খবৰ কোনো ধৰণৰ আঁচনিৰ ওপৰত নহয়। দ্বিতীয়টো খবৰ হৈছে 15 আগষ্টৰ ৰাতিপুৱাই যেতিয়া হিমন্ত বিশ্ব শৰ্মাই খানাপাৰা ফিল্ডৰ পৰা নিজৰ ভাষণটো টেলিকাষ্ট কৰি আছিলে নিজৰ ফেচবুক লাইভত, তেতিয়া এজন ব্যক্তিয়ে তেওঁ এটা কমেণ্ট দিছিলে যে 1 কোটি টকাৰ বিনিময়ত হিমন্ত বিশ্ব শৰ্মাৰ ত্যাগ কৰিব তেওঁ। আৰু স্বাভাৱিকতে অসম আৰক্ষীয়ে শেহতীয়াকৈ তেওঁক আইডেণ্টিফাই কৰে আৰু আইডেণ্টিফাই কৰাৰ লগে লগে তেওঁক মৰিগাঁৱৰ পৰা এৰেষ্ট কৰা হ'ল। এৰেষ্ট কৰি সোধা পোছা কৰোঁতে তেওঁ মিডিয়াত কৈছিলে যে তেওঁ গম নাপায়, তেওঁ সাধাৰণ এখন টেইলাৰৰ দোকান দি চলি আছে। তাৰ পিছত এই ঘটনাটো আৰু 3জন লোক এৰেষ্ট কৰা হ'ল। বৰ্তমান কোনো ধৰণৰ আপডেট অহা নাই, তেওঁলোক এতিয়া আৰক্ষীৰ জিম্মাত আছে। পোনপটীয়াকৈ যিয়ে খবৰ নাহক কিয় পিছলৈ কি হয় জানিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব। তৃতীয়টো খবৰ হ'ল, যদি আপোনাৰ LPG গেছ চিলিণ্ডাৰ কানেকশ্যন আছে তেতিয়াহ'লে আপুনি যদি বৰ্তমানলৈকে EKYC কৰোৱা নাই, অৰ্থাৎ 16 আগষ্ট তাৰিখে যিহেতু লাষ্ট ডেট আছিলে, তেতিয়াহ'লে আপুনি উজ্জ্বলা আঁচনিৰ যি ছাবচিডি আছে তাৰ পৰা বঞ্চিত হ'ব। লগতে গেছ চিলিণ্ডাৰ বুক কৰিলে হয়তো আপুনি নাপাব পাৰে, কিয়নো EKYC কৰাটো ইম্পৰ্টেণ্ট আছিলে, যিহেতু বহুত দিন ধৰি সকলোতে কৈ আছিলে যদি আপোনাৰ গেছ LPG কানেকশ্যনটো আছে তেতিয়াহ'লে EKYCটো কৰি থ'ব। এইটো আপুনি ঘৰত মোবাইল এপতো কৰিব পাৰে। ইণ্ডিয়ান অইল এপ্লিকেশ্যনটো আছে, সেই এপ্লিকেশ্যনটোত আপুনি কৰিব পাৰে, নাইবা আপোনাৰ যি LPG গেছ ডিষ্ট্ৰিবিউটাৰ অফিচ আছে সেই অফিচতো কৰিব পাৰে। আৰু গোটেইটো এইটো বিনামূলীয়া প্ৰক্ৰিয়া আছিলে। এইটো যদি বৰ্তমান আপুনি কৰোৱা নাই তেতিয়াহ'লে, আৰু যিসকল লোকে কৰালে তেওঁলোকৰ আৰু যিসকল লোকে EKYCটো কৰিলে তেওঁলোকে পাই থকা সুবিধাবোৰ পাই থাকিব। আৰু ভিডিঅ'টোৰ শেষৰ খবৰটো হ'ল, চৰকাৰী কৰ্মচাৰীসকলৰ বাবে যিহেতু হিমন্ত বিশ্ব শৰ্মাই প্ৰায়বোৰ ঠাইত ঘূৰি ফুৰি এটা বস্তু নটিচ কৰিলে যে বহুতো চৰকাৰী বিষয়া হওক বা প্ৰাইভেটত কাম কৰা লোকে হওক, তেওঁলোকে পত্নীক ডিভৰ্চ নিদি এৰি দিয়ে আৰু সেই পত্নীগৰাকীয়ে হিমন্ত বিশ্ব শৰ্মাৰ ওচৰলৈ যায় গোচৰ দিয়ে। এই প্ৰব্লেমটো চাই হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটে নতুন এটা সিদ্ধান্ত আনিলে, যদি আপুনি এজন চৰকাৰী বিষয়া হয় আৰু আপুনি নিজৰ পত্নীক এৰি বেলেগ এজনী পত্নীৰ লগত আছে, অৰ্থাৎ যদি আপুনি নিজৰ পত্নীজনীক এৰি বেলেগ এজনী মহিলাৰ লগত আছে, তেতিয়াহ'লে সেই দুৰ্ভগীয়া পত্নীগৰাকীয়ে খবৰ দিলে তেওঁৰ দৰমহাৰ পৰা 20% দৰমহা তেওঁ লাভ কৰিব। আৰু এইটোৱে নহয়, তেওঁলোকে তৎকালীন গ্ৰেফতাৰ কৰা হ'ব, তেওঁক চাকৰিৰ পৰা ডিছমিছো কৰা হ'ব পাৰে। বন্ধুসকল, এই নতুন নিয়মটো বৰ্তমান লাগু হৈ গৈছে আৰু এই নিয়মটো প্ৰাইভেটত চাকৰি কৰা লোকসকলৰ বাবেও হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আনিব। তাৰ ওপৰত আমি লক্ষ্য ৰাখিব লাগিব। ভিডিঅ'টো যদি চাই ভাল পালে, অলপো যদি ইনফৰ্মেটিভ লাগিলে লাইক কৰিব আৰু ভিডিঅ'টোত এটা কমেণ্ট কৰিব। ভিডিঅ'টো যদি ভাল লাগিলে চেনেলটো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। অন্য এটা ভিডিঅ'ত লগ পাম। জয় অসম।